গুড মৰ্নিং। আজি ৰাতিপুৱা আপোনালোকৰ ওচৰলৈ আহিছে এটা ধুনীয়া ভিডিঅ'লৈ। চাওকচোন, এইখিনি হৈছে সাবুদানা মানে চাগু। কালি ৰাতিয়ে তিয়াই থৈছিলোঁ আৰু এতিয়া এইখিনি এনেদৰে চেকি দিছোঁ। বাদাম ফ্ৰাই কৰি লোৱা হ'ল, তাৰপিছতে গ্ৰাইণ্ড কৰি মিক্সাৰ, তাৰপিছতে আলু কাটি ল'ম। দেখাই যাম কেনেকৈ ভিডিঅ'টো কৰোঁ। এই ভিগাই থোৱা চাগুখিনি মায়ে এনেদৰে চাকি দিছে। পানী থাকিব নালাগে, এনেকৈ অলপ জোকাৰি কৰি পানীখিনি আঁতৰাই দিব লাগে। এনেকৈ ফুটা থকা খৰাহী এটা ল'ব লাগে, পানীখিনি অলপ যাবলৈ দিব লাগে, তেতিয়া অকণমান ড্ৰাই হ'ব, নহ'লে পানী থাকিলে ভাল নালাগে। এনেকৈ থৈ দিব আৰু এয়া শুকানকৈ বাদামখিনি ভাজি লোৱা হ'ল আৰু হাতেৰে এনেকৈ মায়ে মোহাৰি দিছে বাকলিখিনি এৰি দিবৰ কাৰণে। এনেকৈ বাকলিখিনি এৰাই দিব লাগে আৰু আপোনালোকে যেনেকৈ এৰুৱাব বিচাৰে তেনেকৈ এৰুৱাব পাৰে। এনেকৈ হাতেৰে মোহাৰি এৰুৱাই ল'লেও হ'ল। এইখিনি হৈছে আলুখিনি সৰু সৰুকৈ কাটি ল'লোঁ। এইখিনি সাবুদানা আৰু ইয়াৰ পৰা বনাম আৰু কেনেকৈ বনাম। তাৰপিছতে বাদামখিনি ইয়াতে খুন্দি লোৱা হ'ল। এনেকৈ আপোনালোকে মিক্সাৰো ইউজ কৰিব পাৰে, কিন্তু অলপমান মানে গোটাকৈ থাকিলে খাই ভাল লাগে। মিক্সাৰত দিলে পূৰা মিহি হৈ যায়, তেতিয়া ইমান ভাল নালাগে। সেইকাৰণে মায়ে ইয়াতে অকণমান খুন্দি দিছে আৰু এনেকুৱা গোটা হৈ থাকিলে ভাল লাগে খাই, মুখত আহিলে ভাল লাগে। গুড়ি হৈ গ'লে ধৰিবই নোৱাৰি, বাদাম যে দিছে ধৰিবই নোৱাৰি। সেইকাৰণে এনেকৈ ৰাখিব আপোনালোকে। ইয়াৰ ল'লে মায়ে ৰিফাইন তেলখিনি অলপ গৰম হ'বলৈ দিব। তেল গৰম হোৱাৰ লগে লগে আপোনালোকে পিঁয়াজ দিব। পিঁয়াজ আৰু জলকীয়া মায়ে কাটি লৈছে আৰু আলু এইখিনি গৰম তেলত দি দিব। পিঁয়াজ জলকীয়া এটা দিছে। আপোনালোকে যিমান জ্বলা খায় সেইমতে দিব। ইয়াত হালধি এড নকৰে, অকল নিমখ থাকিব আৰু পিঁয়াজ আৰু জলকীয়া এনেকৈ হালধি নিদিয়ে। মছলা এইবিলাক দিব প্ৰয়োজন নাই। অকণমান ভাজি ল'ব, ৰংচোৱা হোৱালৈকে অকণমান। তাৰপিছতে আলু দিয়া হ'ল, আলুখিনি অকণমান ফ্ৰাই কৰি ল'ব। নিমখ দিছে মায়ে। এতিয়া এই চাগুখিনি ইয়াতে বাকি দিলে। এইখিনি আপোনালোকে কিমান মানুহে খায় সেইটো হিচাপত কৰি ল'ব আৰু। এতিয়া আমাক 5জন মানুহে খাম, মানে টিকলি খুটি 5জন। এইখিনি ধুনীয়াকৈ লৰাই ল'ব আৰু জুইটো বেছি দিব নালাগে, অলপ কমকৈ দি থ'ব। মিডিয়াম ফ্লেমত ৰাখিব। বাদামখিনি এতিয়া দি দিব, মুংফলিখিনি দি দিব। আৰু এইখিনি দিয়াৰ লগে লগে কি হয়, ইয়াৰ পৰা অকণমান অইলি হয় ন, সেইকাৰণে ইয়াৰ তলত লাগি নাযায়। ইয়াৰ পৰা তেল ওলাব যে। এনেকৈ অলপ সময় 5 মিনিট 10 মিনিটমান বনাব লাগিব আৰু তেতিয়া হৈ যাবগৈ। অকণমান জুইটো কমাই দিব, মাজে মাজে লৰাই থাকিব। বহুত ইজি হয়। আৰু আপোনালোকে ইয়াতে মই আলু দিছোঁ ন, এনেকৈ আপোনালোকে যি ভাল পায়, যেনে পনীৰো দি দিব পাৰে। এইখিনি ৰেডি হৈ গৈছে। লাহে লাহে খাই থাকা দেই, লাহে
মজা থাকে আলু আছে ধুনু ধুনু নে ধুনু ধুনু নে পানী লাগিব